চকীৰ ভাৰপ্ৰাপ্ত বিষয়া টিংকু গোস্বামীৰ ওপৰত অনা অভিযোগ পৰিকল্পিত ষড়যন্ত্ৰ আখ্যা একাংশ সচেতন ব্যক্তিৰ। পৰিকল্পিত ষড়যন্ত্ৰৰ বলি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া টিংকু গোস্বামী বহুতৰে এই দাবী। দুষ্ট চক্ৰৰ স্বাৰ্থৰ সিদ্ধিৰ বাবেই চক্ৰান্তমূলকভাৱে অপবাদ দিয়াৰ চেষ্টা। নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে এনে নিকৃষ্ট কাম কৰিব পাৰে নেকি একাংশ মানুহে এয়া এতিয়া বহুতৰে প্ৰশ্ন। প্ৰায় 60 বয়সৰ আৰক্ষী বিষয়ায়ো সাৰি নগ'ল এইসকল নিম্ন মানসিকতা থকা লোকৰ পৰা, যাৰ কেছৰ পৰিহাৰ্য কৰিব আহি নিৰ্যাতিতা হ'ল সেই এজাহাৰকাৰীয়ে নাজানে প্ৰকৃততে এনেকুৱা হোৱাৰ কাৰণ। অন্যহাতে ইতিমধ্যে সেই বিষয়ে সন্দৰ্ভত মীমাংসা হৈ যোৱাৰ দাবী এজাহাৰকাৰী মহিলাৰ। কিমান নিম্ন মানসিকতা সম্পন্ন লোকে কৰিব পাৰে এনে আনৰ জীৱনক লৈ হেতালি খেলা কাণ্ড। প্ৰকৃত ঘটনা এজাহাৰ কৰা মহিলাগৰাকীৰ অডিঅ' ৰেকৰ্ডিং শুনিলে স্পষ্ট হৈ পৰিব আপুনি। সুন্দলী আৰক্ষী বিষয়াৰ ঘটনা সন্দৰ্ভত তদন্তৰ জৰিয়তে যাতে প্ৰকৃত সত্য পোহৰলৈ আহে তাৰ দাবী বহুতৰে। ইতিমধ্যে আমি শুনা মতে যে আমাৰ সুন্দলী বাসীৰে এজন মানুহে তাৰমানে এজাহাৰ কৰিছিল ছোৱালীয়ে, কিন্তু সেই ছোৱালীজনী ইতিমধ্যে এজাহাৰখন উঠাই লৈছে, তাৰমানে সিহঁতে আপোচ হৈছে। কিন্তু সেই আপোনাৰ হাতীগড়ৰ পৰা ছোৱালী আহি কিহৰ ভিত্তি যে এনেকুৱা তাৰমানে এই চক্ৰান্তত পেলালে আৰক্ষী বিষয়াজনক, এতিয়া একেবাৰে মিছা বুলি আমি তাৰমানে আমাৰ সন্দেহ হৈছে। তাৰমানে কাৰো দালাল চক্ৰৰ কবলত পৰি এই ছোৱালীজনী আৰক্ষী বিষয়াজনক দোষী সাব্যস্ত কৰি বিচাৰিছে। গতিকে মই ক'ব বিচাৰোঁ যে আৰক্ষী বিষয়া যদি দোষী হয় উচিত তদন্ত কৰি তেখেতৰ ওপৰত ব্যৱস্থা লওক, আৰু যদি দোষী নহয় যিয়ে দোষী বনাইছে তেখেতৰ ওপৰত ব্যৱস্থা লওক। এইখিনি আমাৰ কথা। শুরু করছিল দুজন মানুষ যাই কিনা, আর দুদিনে গৈছিল ছারে কৈছিল যে তোমরা মিলিছা ভালোই হয়েছে, তাহলে তোমরা আসামিটো লৈ আহা, তাৰপিছত আমি এজাহাৰটো নিম। সেইকাৰণে ঘূৰাই দিলে। তাৰ পিছদিনা আসামিটো লৈ গ'লো, আসামিটো পলাই দিল্লী গ'লে। দিল্লীৰ পৰা খালে চাহিদা আছিল, চাহিদাক লৈ যেনে তাৰপিছত মিলিমৰ চাকৰি দিলে। তাৰপিছত আমরা আপোনালোকে যে এজাহাৰ কৰিব গৈছিলে এই আৰক্ষী বিষয়াজনে আপোনালোকৰ লগত কিবা বেয়া ব্যৱহাৰ কৰিছিল নেকি? না, বেয়া ব্যৱহাৰ খোৱা নাই। যিমান দিন গৈছোঁ ইমান দিন আৰু বুজাই দিছে আৰু ভালেই কথা কৈছে। আপোনালোকৰ সম্পৰ্কীয় বাইদেউ বুলি কোৱাজন, নিউজত বাদ দিয়াজন আৰক্ষী বিষয়াজনৰ ওপৰত অভিযোগ অনাজন আচলতে কোনদিনা গৈছিল? আমাৰ কেঁচা কেঁচি শেষ হ'লে তাৰপিছত হৈছে। আপোনালোকৰ কেছ শেষ হোৱাৰ পিছত গৈছিল? হয়। সেই মহিলাজনী আপোনাৰ কি হয়? আমাৰ যাও হয়। আপোনালোকৰ অভিযোগ লৈ মহিলাজনী নিৰ্যাতিত হোৱা বুলি কৈ আছে, এই সন্দৰ্ভে আপুনি কি জানে? মই একো নাজানো। সেইটো নিউজ হৈছে যে এজাহাৰ কৰিছে এছপিক আইচিৰ বিৰুদ্ধে, কি ক'ব? সেইটোতো মই নাজানো। আপোনালোকক সোধা নাছিল যে? না, এই নিউজ কৰিব কি কৰিব মোক সোধাই নাই। তাৰ মই শুনিছোঁ মোবাইলৰ পৰা চাই কিনে তাৰপিছত গম পাইছোঁ। আমি জনামতে আইচিজন ভালেই জুলাই মাহৰ 6 তাৰিখে ইয়াত জইন কৰিছে আমাৰ সন্তলীয়া আউটপোষ্টত। তেখেতৰ কাম কাজ, বলিষ্ঠ পদক্ষেপ হওক, কৰ্মনিপুণতা আমি ভালেই পাইছোঁ। ৰাইজক মিছামিছি হেৰাছমেণ্ট দিয়া নাই। তেওঁ দুয়ো পক্ষক মাতে, কিবা এজাহাৰ আহিলে মিলিব দিয়ে, মিলিব পাৰিলে সেইটো মীমাংসা সমিধান হৈ যায়। নহ'লে কিন্তু ইয়াত কিছুমান দুষ্ট চক্ৰ আমাৰ আছে, দালালি প্ৰথা, তেওঁলোকৰ স্বাৰ্থৰ আঘাত হৈছে। গতিকে এখেতৰ নামত কিবা কুৎসা ৰটনা কৰা বুলি আমাৰ অনুমান হয়। কাৰণ ইতিমধ্যে এইটো বছৰত তালুকদাৰ ছাৰ ট্ৰেন্সফাৰ হ'ল আমাৰ সন্তলী আৰক্ষী চকীৰ পৰা। তাৰপিছত আহিল ননীগোপাল চৰকাৰ ডাঙৰীয়া, তেখেতকৈ আমাৰ ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰি দিলে। তাৰপিছত আহিল ডেকা ছাৰ, সেই ডেকা ছাৰকো আমাৰ ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰি দিলে। ছেকেণ্ড বাবু আছিল, তেখেতও ট্ৰেন্সফাৰ হ'ল। এতিয়া আমাৰ টিংকু গোস্বামী ছাৰ আহিল, দুমাহে হোৱা নাই। তাৰ ওপৰত এনেকুৱা এটা কথা, দুখজনক কথা। নাজানো, মই ওচৰত নাছিলোঁ, কিন্তু মোৰ সন্দেহ যে কিবা আমাৰ এই দালালি প্ৰথাৰ কিবা আঘাত হোৱাৰ কাৰণে, ৰাইজৰ মাজত শান্তি শৃংখলা অটুট ৰখাৰ বাবে কিছুমানৰ স্বাৰ্থৰ আঘাত হোৱাৰ কাৰণেও কিজানি এনেকুৱা এটা অপবাদ হ'ব পাৰে বুলি মোৰ সন্দেহ হয়। নিউজ ডেস্ক ৰিপোৰ্ট, আসাম লোকেল নিউজ।